Hi guys, welcome to my YouTube channel. আজি আমি খতৰা সত্ৰত আমি ফাইনেলি আহি পালো খতৰা সত্ৰ এইটো চাই লওঁ ফল মূল কিনি আছে এইফালে ভাইটিও আছে পুৰা ফল মূল লৈ আছো তাৰপিছত আমি মন্দিৰৰ লগত আমি খতৰা সত্ৰ আহিছো এইফালে খতৰা সত্ৰ আছে পিছৰ পালে আমি এতিয়া গাড়ীখন মানে আজি গনাম গাড়ীখন লৈ আহিছো আমি আপোনালোকক দেখুৱাই আছো চাই থাকক Hi guys, welcome to my YouTube channel. আজি আমি আহিছো খতৰা সত্ৰ আপোনালোকক দেখুৱাই আছো ইফালে পিছফালে আছে খতৰা সত্ৰ মাহঁতো আহিছে দেউতাও আহিছে এইটো চাওক কি ধুনীয়া পৰিৱেশ এইফালে অভিজিতকো লৈ আহিছো অভিজিত এইফালে মা ভাইটি আছে পুৰা ফল মূল লৈ আছো আমি ইয়াত এই খুৰা তাত আহিব সকলোৱে মোৰ লগত অভিজিতো আহিছে লাজ কৰিছে আমি আহিছো এই ধুনীয়া পৰিৱেশ এইটো চাওক খতৰা সত্ৰ আহিছো খতৰা সত্ৰত আপোনালোকক দেখুৱাই আছো খতৰা সত্ৰ এইটো চাওক কি ধুনীয়া পৰিৱেশ আমি ভিতৰলৈকে সোমাই আহিছো এইফালে মাও আহিছে তাৰপিছত এতিয়া আমি ভিতৰলৈকে সোমাই যাম ভৰি চৰি ধুই লওঁ এইটো চাওক আপোনালোকক দেখুৱাই আছো চাই থাকক এইখন হৈছে মেইন গেটখন এইফালে হৈছে খতৰা সত্ৰ পিছফালে আহিছো আমি এইখন এইটো কি হয় এইটো স্কুল হয় এইখন আৰু এতিয়া আমি পিছলৈকে আহিছো গোটেই আপোনালোকক দেখুৱাই আছো কি ধুনীয়া প্ৰসাৱগাৰ বনাই আছে কি ধুনীয়া চাওক না গাইজ কি ধুনীয়াকৈ আমি এইফালে পিছফালে আহিছো এইটো কি ধুনীয়াকৈ এইবিলাক বনাই থৈ দিছে কি ধুনীয়া পৰিৱেশ আইনাত আমি এইফালে আমি এতিয়া পূজাৰ কাৰণে আমি সামগ্ৰীখিনি দেউতাই দিব গৈ আছে এইফালে মই আছে এইফালে আমি এতিয়া পূজাৰ কাৰণে আমি সামগ্ৰীখিনি দেউতাই দিব গৈ আছে এইফালে আমি আজি পুৰা ফুলি আছো আৰু এইফালে চাওক না গাইজ কি ধুনীয়া পৰিৱেশত আমি আজি আহিছো খতৰা সত্ৰ চাব এইফালে মই এইফালে অভিজিত আহিছে আৰু এইফালে ভাইটি আছে হাই দি দিয়া অভিজিত কিবা ক'বা এইফালে আমাৰ ভণ্টিও আহিছে এতিয়া আমি ভিতৰলৈকে চাওক না মেইন গেটখন কিমান কি ধুনীয়া পৰিৱেশ ভিতৰলৈকে সোমাই গৈ আছো এইটো হৈছে খতৰা সত্ৰৰ মেইন হেৰি এতিয়া আমি ভিতৰলৈকে সোমাই গৈছো এইটো চাওক চাওক কি ধুনীয়া পৰিষ্কাৰ কৰি ৰাখিছে গাইজ পৰিৱেশ সেইটো চাওক ইয়াতে কাছো আছে গাইজ ওলাই আহিব চাব গাইজ ইয়াতে মাছ আহি গৈছে এইবিলাক আহিছিল এইফালে কাছ ওলাইছিল এইটো চাওক না গাইজ চাওক না কাছ এইফালে চাওক গাইজ কাছ এইফালে মাছ আমি মন্দিৰৰ পৰা যাব ওলালো এটা পূজা চূজা হৈ গ'ল এতিয়া আমাৰ পূজা চূজা হৈ গ'ল এতিয়া আমি যাব ওলাইছো ধুনীয়াকৈ ফাইনেলি আমি মন্দিৰৰ পৰা ওলাই গ'লো এতিয়া আমি যাম হেম মাহীহঁতৰ ঘৰত আমি অভিজিতক থৈ যাম